নিশ্চয় ভাল আৰু আমাৰ আজি মনটো বহুত ভাল আৰু আজি জন্মাষ্টমী আৰু শৰাই এখন দিব ওলাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাঞ্জলি লাইফষ্টাইললৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিনো দিব বাৰু, কি দিব পৰা নাই। মাহ প্ৰসাদ অকণমান আনিছোঁ আৰু ফল মূল অকণমান আনিছোঁ, তাকেই দেখাম আৰু আপোনালোকক। সেইখিনি থৈ দিছোঁ পাকঘৰত আৰু মানুহজন ওলাই ৰেডি হৈ আছে আৰু মই চাদৰ মেখেলা পিন্ধি পৰা নাই আৰু চাদৰ মেখেলা মোৰ লগত নাই। বগা হ'লেহে বেছি ভাল লাগে, নাম ক'লে মানে নাই দেখি ইয়াকে পিন্ধিছোঁ আৰু। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাকি ধূপ লগাব মানুহজনে তেল শলিকা এইবিলাক ৰেডি কৰি থৈছোঁ। এয়া প্ৰসাদ ৰেডি কৰিলোঁ আৰু এইফালে মাহ আছে, মাহ প্ৰসাদ আছে, অকণমান ভিজাই থৈছোঁ। বেছি মানুহ নাই, ৰুমৰ কেইটাই কৰিম আমি অকণমান। এইফালে নাৰিকল আছে, বেছি অনা নাই। এয়া মইনা শুই আছিলে, এতিয়া মইনা উঠি গ'লগৈ। মইনা ৰেডি কৰি দিওঁ, মুখ হাত ধুৱাই চুলি উলি বান্ধি নতুন কাপোৰ পিন্ধাই দিওঁ নে কি কমা। দিব্যাও ৰেডি হৈ আছে, শুই আছিলে, কান্দিছে। আমি ইয়াত আছিলোঁ। নাকান্দে ম তাইলে ভয় লাগিছে, কলখিনি দেখি খাব বিচাৰে নেকি। মামি উই মানুহজনে ধুনীয়াকৈ প্ৰসাদ কাটি শৰাই এখন আগবঢ়ালে। ইমান ভালকৈও নাজানো কেনেকৈ কি কৰিব লাগে, নিয়মো নাজানো আৰু যি পাৰিছোঁ তাকেই কৰিছোঁ আৰু অকণমান। আৰু ইয়াত যে কলপাত পাবলৈ বহুতেই কষ্ট। আমি বজাৰত বিচাৰিলোঁ, নাপালোঁ, কিন্তু কেনেবাকৈ মানুহজনে মিলালে ক'ৰবাৰ পৰা। আমি জন্মাষ্টমী বুলি নাজানোৱে, পাছত ঘৰত ফোন কৰি গম পালোঁ যে আজি জন্মাষ্টমীৰ। সেইকাৰণে ৰাতিপুৱা আমি ভাবিছোঁ, কিন্তু মানুহজন ডিউটিত গ'ল। অহাৰ পাছত অকণমান বজাৰ কৰি যি ওচৰত পালোঁ তাকেই আনিছোঁ। ভূমিৰ ভাৰ মোৰ মহাভক্ত বসুদেৱৰ ঘৰে ভয়াময় অৱতাৰ বৈকুণ্ঠৰে পৰা গোসাঁই নামি গুড মৰ্ণিং ফ্ৰেণ্ডছ। পিছৰ দিনা ৰাতিপুৱা মই বিলাহী গছজোপা বা আপোনালোকক অকণমান দেখাম। নতুনকৈ বিলাহী ধৰিছে আৰু জন্মাষ্টমীৰ দিনাখনেই কোনোবাই চুৰি কৰি লৈ গ'লগৈ। সৰু ধৰি আছিলে কেইটামান। ইমান মনটো বেয়া লাগি আছে আৰু আমি ইমান কষ্টকৈ সৰুৰ পৰা ডাঙৰ কৰিছোঁ, পুলিটো পানী দি। মই মানে ৰাতিপুৱা গধূলি সদায় চাই থাকোঁ, ইমান ভাল লাগে। প্ৰথম যেতিয়া কলি এটা ওলাইছে, মই ৰুমৰ সকলোকে মাতি আনি দেখুৱাইছোঁ, ইমান ফূৰ্তি আছিলোঁ, ধৰিছে আৰু ইয়াত যে মাটি পাবলৈ নাই, বহুত কষ্টকৈ আমি মাটিখিনি গোটাইছোঁ। আৰু দুই এটা পুলি আছিলে, কিন্তু ছাদটো বহুত গৰম, ৰ'দ পৰে, তাকে মৰি গ'ল। ইমান ধুনীয়া ৰঙালাও পুলিও আছিলে, গোটেই মৰি গ'ল, জ্বলি গ'ল। মানে পানী দিও কামত নাহিলে আৰু। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই মোৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ইয়ালৈকে আছিলে আৰু ভাল লাগে যদি প্লিজ কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।